নমস্কাৰ সকলোকে মোৰ এই অকণমানি ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। মই এতিয়া আছোঁ দগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। ল'ৰাটোৰ এটা এক্সাম আছে। এক্সামটো হৈছে টেলেণ্ট চাৰ্চ এক্সামিনেশ্যন, যাৰ চেণ্টাৰ পৰিছে এই বিদ্যালয়খনতে। এই বিদ্যালয়খন আগতে সম্পূৰ্ণ বেলেগ আছিল আৰু এতিয়া সম্পূৰ্ণ বেলেগ হ'ব গৈ আছে। এই বিদ্যালয়খনৰ লগত কিমান যে স্মৃতি জড়িত হৈ আছে। মোৰ হাইস্কুলীয়া শিক্ষাৰ আৰম্ভণি এই বিদ্যালয়খনতে আৰম্ভ হৈছিল, কিন্তু বিদ্যালয়খনত মই 3 বছৰে পাঠদান কৰিছিলোঁ। তেতিয়াৰ পৰা প্ৰায় 20 বছৰমানৰ মূৰত চাগে বিদ্যালয়খনৰ এই প্ৰাংগণত ভৰি দিছোঁ। অৱশ্যে মেট্ৰিক পৰীক্ষা দিবৰ সময়ত বিদ্যালয়খনত আহিছিলোঁ, যিহেতু মেট্ৰিকৰ চেণ্টাৰো এই বিদ্যালয়খনতে পৰে। তাকে কেতিয়াবা বিদ্যালয়খনৰ সন্মুখেৰে পাৰ হৈ গ'লে ল'ৰাহঁতক বিদ্যালয়খন দেখুৱাই কেনে কওঁ, চোৱা এইখন পাপাই পঢ়া স্কুল আৰু মাও পঢ়া স্কুল। মোৰ ভিডিঅ' চোৱা কোনে কোনে বাৰু এই বিদ্যালয়খনত পঢ়িছিলে প্লিজ কমেণ্ট এটা কৰি জনাবচোন। পিছে বিদ্যালয়খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হায়াৰ ছেকেণ্ডাৰী বিদ্যালয়ো হৈছে। এক্সাম 1 ঘণ্টাৰ আছিল, শেষ হ'ল। পিছে ভিডিঅ'টো ৰবিবাৰৰ আছিল। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাই এতিয়া এৰিছোঁ। আৰু পিছে কোনে কোনে এই বিদ্যালয়খনত পঢ়িছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।